নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে উপস্থাপন কৰিছোঁ সমাজ বিজ্ঞানৰ কিছুমান কমন প্ৰশ্ন। মই 100% চিয়ৰ নহয় যে এইকেইটা কুৱেশ্যন আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত, মাত্ৰ সম্ভাৱনা বহুত অধিক আছে। তাৰ বাবে তোমালোকৰ আগত মই আজি ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিছোঁ। গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকা। আৰু যদি বৰ্তমানলৈকে তোমালোকে এইকেইটা প্ৰশ্ন মুখস্থ কৰা নাই আনচাৰ, তেনেহ'লে মুখস্থ কৰিবলৈ তোমালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। যদি ভিডিঅ'ৰ পৰা অলপ যেন হেল্প যেন লাগে এটা লাইক কৰিবা, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰিবা, আৰু কমেণ্ট বক্সত যদি বৰ্তমানলৈকে কমেণ্ট কৰা নাই এটা কমেণ্ট কৰিবলৈ একদম নেপাহৰিবা। যদি চেনেলটি বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবা। 5000 ছাবস্ক্ৰাইবলৈ মাত্ৰ 20 ছাবস্ক্ৰাইবাৰ লাগে। তেতিয়াহ'লে আহা আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্টতে তোমালোকে হিষ্টৰী ফাৰ্ষ্ট নম্বৰ চেপ্টাৰটো উলিয়াই ল'বা, আৰু চেপ্টাৰ নম্বৰ 1ৰ যিটো তোমালোকৰ 1 আৰু 2 পেজ নম্বৰ 20 যিটো 1 আৰু 2 কুৱেশ্যনটো আছে তোমালোকৰ, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপাছত তোমালোকৰ পেজ নম্বৰ 21ৰ 4 আৰু 6 যিটো কুৱেশ্যন আছে সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপাছত তোমালোকে ইয়াত কিছুমান কমন কুৱেশ্যন দেখিছা। তো ইয়াত যিখিনি মই কুৱেশ্যন দিছোঁ চ' এইখিনি ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে এইখিনি কুৱেশ্যন মুখস্থ কৰা নাই আনচাৰ, তেনেহ'লে তোমালোকে এইখিনি তোমালোকৰ বুকখনত বিচাৰি ল'বা আৰু তোমালোকে এইখিনি মুখস্থ কৰি লোৱা, কিয়নো অহা সম্ভাৱনাটো বহুত অধিক আছে। তো অহা সম্ভাৱনা অধিক আছে বা তোমালোকৰ আগত মই এইখিনি উপস্থাপন কৰিছোঁ। যদি ভিডিঅ'টোৰ পৰা অলপ যেন হ'লেও উপকৃত হ'লা তেনেহ'লে এটা লাইক কৰিব বুলি আশা ৰাখিলে, আৰু ভিডিঅ'টোৰ মাজতে সামৰিছোঁ তোমালোক সকলোৰে পৰীক্ষা ভাল হওক, তাৰ শুভকামনাৰে ধন্যবাদ। মই জানো তোমালোক সকলোৰে পৰীক্ষা ভাল হ'ব, তাৰ শুভকামনাৰে ধন্যবাদ। জয় অসম, থেংকছ ফৰ ৱাচিং।